নতুন এটি মিনি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম। এতিয়া সময় দেখিছে একেবাৰে 5টা বাজিবৰে হ'ল। 4টা বজাত উঠা মানুহ কিমান যে এলেহুৱা মই। আৰু এইফালে এগৰাকীক কালি থাকিবলৈ মাতি আনিছোঁ, বোলো ৰাতিপুৱা মোক অলপ সোনকালে উঠাই দিবি। তথাপিও কি হ'ব, তাই মোক 10 বাৰমান মতাৰ পাছতহে সাৰ পাইছোঁ। কিমান এলেহুৱা হ'ব লাগিব ৰাইজ, আপোনালোকে কওকচোন। আৰু এয়া 5টা বজাৰ লগে লগে সূৰ্য দেৱতাও ইমান ধুনীয়াকৈ ওলাই আহিলে। অৱশ্যে আমাৰ এইফালে বৰষুণ নিদিয়া নহয়, আজি অলপকৈ বৰষুণো দিলে। আৰু এয়া খোজকাঢ়ি মেলি আহি আমাৰ ঘৰৰ ওচৰতে থকা দলংখনতে বোলো অকণমান ৰওঁ। ৰাতিপুৱাৰ পৰিৱেশটো এনেও ভালেই লাগে। আৰু আহি থাকোঁতে আকৌ মনত পৰিল আমাৰ ঘৰৰ ওচৰতে থকা গছ এজোপাত বৰ ধুনীয়া ফুল লাগি আছে, বোলো তাৰে লতা কেইডালমান লৈ যাওঁ। অৱশ্যে নামটো নাজানো, যদি আপোনালোকে জানে দেন কমেণ্ট এটা কৰি জনাই দিব। আৰু এইফালে আমাৰ পোৱালীকো স্কুললৈ উলিয়াই পঠিয়ালোঁ আৰু ইটো সিটো কাম কৰি দিনটো তেনেকৈ যোৱালোঁ। এইফালে ৰ'দটো চাওকচোন, ৰাতিপুৱাৰ পৰত আকৌ বৰষুণ দিলে, এতিয়া যিমানহে ৰ'দ। পিছবেলা পৰলৈ ভাবিলোঁ ফকাটিঙৰ পৰা আহোঁগৈ বুলি, সেয়ে লগত খুৰী আৰু ভাইটিও আহিলে, গোটেইকেইটা গ'লোঁ। আৰু আহি থাকোঁতে আকৌ ৰাস্তাতে পালোঁ এই আমলখিটো। আপোনালোকৰ ফালে কি বুলি কয়, যিহেতু ঠাইভেদে বেলেগ বেলেগ, আমাৰ এইফালে পানী আমলখি বুলিয়ে কোৱা হয়। কমেণ্ট এটা কৰি কিন্তু জনাব দেই। আৰু আহি পাৰ্লাৰটো সোমালোঁহি। বাৰু দিয়ক, আজিৰ ভিডিঅ'টো ইমানেই। যদি নতুনকৈ চাই আছে দেন ফ'ল' এটা কৰি দিব।